এতিয়া কি হ'ব পেহিদেউ? হ'বলৈ আৰু কি ডাল আছে? ৰাণীৰ মাক হৈ লাগি আহি দেউন আছে। ৰজাৰ দোলা ভাৰি আহিব, ৰাণী বুলি তোলাকে নিব। ৰজাৰ মাদৈ হৈ তোলা থাকিব, মহাৰাজে একো ভোগে নেপাব। তেজাই শালিকা হৈ ঘূৰি ফুৰিল। ইফালে তোলাই মহাৰাজৰ ঘৰত ৰাজৰাণী হৈ তেজাই লগোৱা জাল তাঁতত বহি ভয়ে ভয়ে তাঁত বুবলৈ ধৰিলে। এদিন দুপৰীয়া ৰজাই তোলাইৰ সৈতে পাশা খেলি আছিল। এনেতে শালিকাটোৱে উৰি আহি মাতিবলৈ ধৰিলে। কিনু ৰজা তুমি অভুল ভুল হলা, যে শাহুৰে সতে পাশা খেলিলা। কিনু ৰজা তুমি অভুল ভুল হলা, যে শাহুৰে সতে পাশা খেলিলা। এই শালিকীজনীয়ে কি কৈছে বাৰু? জানো, মই একো বুজা নাই। কোন তুমি? এক হাতে ভোক লাৰু আৰু এক হাতে বিয়াহৰ লাৰু। যদি তুমি আন কোনোবা হোৱা, মোৰ হাতৰ বিয়াহৰ লাৰুটো খাবা, আৰু যদি কোনোবা আপোন হোৱা, মোৰ হাতৰ ভোক লাৰুটো খাবা। এইবোৰ কি হৈছে? তেজা, মোক সমস্ত বিৱৰি কোৱা। মহাৰাজ, মই তোলাক ৰজাই মৃত্যুদণ্ড দিলে। তাৰ পাছত তোলাক কাটি দুটা টৌত, এটাত মঙহ আৰু এটাত মূৰটো ভৰাই লগোৱাৰ হাতত লাগীৰ ঘৰলে পঠিয়াই দিলে। মই দিয়া বুদ্ধিমতে কাম হল। তোলাই ৰাজৰাণী হল। ৰাণীৰ মাকক দিলো হকিয়াই। মঙলীক নিৰিবি কদাপি, মঙলীৰ কেও কিছু নাই। আইদেউ, হা? কোন তোমালোক? আমি মহাৰাজৰ মানুহ। মহাৰাজে আপোনালোকৰ বাবে মাংস দি পঠিয়াইছে। এইটোতো আজিৰ বাবে আৰু এইটোতো কালিৰ বাবে। ইয়ে হয়? বাচাহত থোৱা থোৱা, এইখিনিতে থোৱা। দেখিছে